50,000 টকা আৰু সেকেন্ড প্ৰাইজ হয় নেকি মানে কিমান পৰিমাণৰ মাছ পাব লাগে 15 আগষ্ট 2024 স্বাধীনতা দিৱস আজি গাঁৱৰ এলপি স্কুলখনতে গ'লোঁ গৈ দেখিলোঁ পতাকা উত্তোলন কাৰ্যসূচীৰ মাজতে গাঁৱৰ দাদাজনে কণ বাবু মাইনাহঁতক সুন্দৰকৈ বুজাই আছে যে কনকলতা কোন আছিল জাতীয় পতাকাখনৰ ৰং গেৰুৱা মানে সাহস আৰু ত্যাগ বগা মানে শান্তি আৰু সত্য সেউজীয়া মানে বিশ্বাস আৰু সৌন্দৰ্য বুলি কওঁতে মোৰ মনলৈ ভাৱ আহিলে যে আজি এবাৰ ফুৰিবলৈ যাওঁ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ তো বন্ধুকেইজনে সুধিলোঁ সিহঁতে উৎসাহেৰে ক'লে বলা আজি ফুৰিবলৈ যাওঁ তেনেকৈ আমাৰ যাত্ৰা আৰম্ভ হ'ল প্ৰকৃতিৰ ৰাণী মেঘালয় চাবলৈ নৌকৈ পোতা খেতিপথাৰৰ মাজে মাজে আমি গৈ আছোঁ ক'ত যাবি পাথাৰখামত কি আছে এয়া হৈছে ৱাৰমাছ চক তো ইয়াৰে লেফ্ট চাইডে আমি পাথাৰখামা গৈ আছোঁ তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে তো গাইজ পাথাৰখামা পাম আৰু অলপমান বাকী আছে মানে 2 কিলোমিটাৰমান বাকী আছে এতিয়া আমাৰ অলপমান পানী পিয়া লাগিছে তো পানী খাই লয় বোলে বেয়া ঠাণ্ডা খাই লয় ৰতন কেনে লাগিছে তো আহি থাকে নেকি আমি ফাৰ্ষ্ট আহিছোঁ ৰতনে আহিয়ে থাকে কিন্তু তো বহুত ভাল লাগিছে আজি আহি সঁচাকৈ বহুত গৰম এতিয়া আমি অলপমান ঠাণ্ডা খাই লওঁ পানী দি অলপ জোৰ পেলাইছোঁ কাৰণ বহুত গৰম দিছে বহুত ৰ'দ দি আছে বাইদেউ এতিয়া আমাৰ যাত্ৰা তো ইয়াতে আমি বহুত মানুহ দেখা পালোঁ অলপ গৈ দেখিলোঁ যে আজি বজাৰ বহিছে সেইবাবে বহুত মানুহ দেখিবলৈ পাইছোঁ তো আমি বজাৰৰ মাজে মাজে গৈ থাকিলোঁ তো গাইজ এয়া হৈছে পাথাৰখামা চক সৌ লিখা আছে আই লাভ পাথাৰখামা তো ইয়াতে অলপ ৰখোতে দাদা এজনে ক'লে যে অলপ আগত বোলে মাছ মৰা কম্পিটিশ্যন হৈছে তো বলক আমিও মাছ মৰা কম্পিটিশ্যন চাবলৈ যাওঁ লগতে আপোনালোককো দেখোঁ তো গাইজ ইয়াতে বৰশী মৰা কম্পিটিশ্যন চলি আছে তো আমি এবাৰ চাই যাওঁ বৰশী মৰা কোনে কিমান মাছ পাইছে তো গাইজ এতিয়া আমি মাছ মাৰিব যাওঁ পাথাৰখামত আহিছোঁ মাছ মাৰিব এতিয়া মাছ মৰা কম্পিটিশ্যন হৈ আছে চাই লওঁ কোনে কিমান মাছ পাইছে তো গাইজ মানুহ বহুত হৈছে মানুহ চাওক গাইজ বা ইমান মানুহ হৈছে চাৰিওফালে কেৱল মানুহ বৰশী লৈ লৈ কেনেকুৱা কম্পিটিশ্যন হয় ফাৰ্ষ্ট প্ৰাইজ আছে 50,000 টকা আৰু সেকেন্ড প্ৰাইজ হয় নেকি মানে কিমান পৰিমাণৰ মাছ পাব লাগে মাছ পাওয়ার মানে এটা পালে হয় তার মানে আপনার ওজনৰ জোখা হয় মানে যোনে বেছিকে পায় 50 গ্রামের পৰা 5 গ্রামের পৰা তার মানে আপনার কব লাগে আপনার মোর ফলে মই 8 কেজি 5 গ্রাম পাম আপনার 1 কেজি 8 কেজি 100 গ্রাম পালে আপনার পাই যাব আচ্ছা মানে যোনে বেছিকে ওজনত পায় হিয়ে প্ৰাইজটো পাব এটা ওজন খালি লমসম না এটা ওজনত মানে বেছি কি পালে একেলগে ওজন নকৰে এটা ওজন কৰে আচ্ছা এটা প্ৰত্যেক বছৰে হয় না প্ৰত্যেক বছৰ
তো গাইজ মাছ মৰা চালেই দেখিলে তো যোনে ওজনত বেছি মাছ পাব মানে তেখেতে মানে হেৰি পাব ফাৰ্ষ্ট প্ৰাইজ পাব। ফাৰ্ষ্ট প্ৰাইজটো আছে 50,000 টকা শুনিলে দাদাজনে ক'লে ধুনীয়াকৈ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভাই প্ৰত্যেক বছৰে কম্পিটিশ্যন হয় মাছ মৰা কম্পিটিশ্যন, ডাঙৰ পুখুৰী হয় এইটো। তো গাইজ আমি এতিয়া পাথাৰখামাত এই বৰশী মাৰা দেখিলে আপোনালোকে মাছ মানে পাই আছে কিছুমানে সৰু সুৰাকৈ। তো এতিয়া আমি পাথাৰখামাৰ পৰা যাব ওলাইছোঁ। এতিয়া আমি যাম জিৰাং আৰু জিৰাঙৰ পৰা আমি ঘৰমুৱা হ'ব আমি, কাৰণ বেলি ডুবু অৱস্থা হৈছে আৰু এতিয়া বেছি সময় নাই, সেইকাৰণে আমি ঘৰৰ সোনকালে যাব লাগিব। ভিউ চাওক গাইজ, ইমান ধুনীয়া ভিউ। তো গাইজ এতিয়া আমি জিৰাং পাইছোঁ, জিৰাং চক পাৰ হৈ আহিলোঁ। তো এতিয়া আমি ঘৰত যাব ওলাইছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰিব, আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।